মানে ওলকবি বইল কৰিছোঁ বইল হৈ মানে পিঁয়াজ বিলাহী আলু কাটি লৈছোঁ আৰু ঘৰৰে এই আমাৰ ধনিয়া আছিলে ধনিয়া অলপো কাটি থৈছোঁ মছলা অকণমান দিম গৃহিণীয়ে আদা নহৰু খুন্দিছে এয়া মাংসত অকণমান নিমখ দিলোঁ তাৰপিছতে অকণমান মিঠাতেল দি অকণমান মছলাও দি দিলোঁ ওলকবিখিনি হাফ বইল হোৱাৰ পাছত আলুখিনিও তাত দি দিলোঁ এই আলহী আমাৰ নবৌ কেঁচা মিঠাতেল কটা পিঁয়াজ আৰু অলপ মছলা সানি ল'লোঁ কেৰাহী গৰম হোৱাৰ পাছত অকণমান মিঠাতেল দিলোঁ তাতে কটা পিঁয়াজ দি দিলোঁ তাৰপিছত গৰম মছলা মিট মছলা ধনিয়া জিৰা সকলোবিলাক মিলাই দিলোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত এয়া মাংসখিনি তাত ধুনীয়াকৈ দি দিলোঁ মাংসখিনি অলপমান সিজাৰ পাছত পুনৰ কটা পিঁয়াজ দি দিলোঁ আজি বহুদিনৰ মূৰত এনেদৰে জুইত ৰান্ধিছোঁ এয়া চাওক মাংসখিনি প্ৰায় সিজিছে আৰু পিছত দিয়া পিঁয়াজখিনিও গলিছে বটি থোৱা নহৰু আৰু আদাখিনিও দি দিলোঁ আমাৰ ঘৰলৈ আলহী আহিলে ৰন্ধা বঢ়া কামখিনি প্ৰায় মই কৰিবলগীয়া হয় আজি আমাৰ ঘৰলৈ আহিছে আমাৰ মৰমৰ নবৌ সৰু পথাৰত ঘৰ এতিয়া হাফ বইল কৰি থোৱা ওলকবি আৰু আলুখিনিও মাংসত দি দিলোঁ আলু আৰু ওলকবি বইল কৰি থোৱা সেই পানীখিনিও ইয়াতে দি দিলোঁ আঞ্জাখিনি সুন্দৰকৈ উতল আহিছে ইতিমধ্যে মাংস ওলকবি আলু সিজিলে এয়া চাওক কিমান ধুনীয়াকৈ উতল আহিছে আৰু এতিয়া আমি ইয়াত দিম কাটি থোৱা বিলাহী আৰু একেবাৰে শেষত দি দিলোঁ এয়া ধনিয়া বেশ ভাল লাগিছে